আজি ওলাইছোঁ পদুমণিলৈ পূজাহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। পূজাহঁতৰ নামঘৰত আজি শৰাই এবিৰা দিয়া হ'ব, সেইকাৰণে তালৈ যাব ওলাইছোঁ। পূজা যোৱাকালিয়ে গ'ল। এতিয়া মোৰ শাহুমা, মই, আমাৰ ডাঙৰ বৌ আৰু মামু প্ৰিন্সি আমি কেইজনীয়ে যাম। সেয়েহে আপোনালোকক যিখিনি পাৰোঁ মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম। টমটমত পূজা ঘৰলৈ আহি আছোঁ আমি আৰু থমথমকৈ বহি। পূজাব আপোনাব হয়। এইখন আমাৰ পুৰণিগুদাম পঞ্চায়তৰ মূৰতে এখন হাতীজান। এতিয়া জানখন পূৰা ঘাঁহ বননিৰে ভৰ্তি হৈ আছে। বাৰিষা উফন্দি পৰে আৰু এইটো পদুমণিতে ভাৰত গেছ এজেঞ্চি আমাৰ গোটেই কাষতে হয়। কিন্তু এজেঞ্চিটোৰ ওচৰত থাকোঁতে কি হৈছে, আমাৰ ৰাস্তা উঠা দিশা বহু বেয়া হৈছে। কাৰণ ডাঙৰ ডাঙৰ গাড়ী ইমান ভৰ্তি ভৰ্তি গাড়ীবোৰ অনাবৰত অহা যোৱা কৰোঁতে ৰাস্তাবোৰ সঁচাই বহুত বেয়া হৈ পৰিছে। এইখনেই হৈছে নগাঁও জিলাৰ পদুমণিৰ মহাৰিষি ৰামৰাজ বৈদিক আশ্ৰম। আমাক যিহেতু ভিতৰলৈ যোৱা পাৰ্মিশ্যন নাই, সেইকাৰণে আমি ভিতৰলৈ গৈ আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ। তাৰ বাবে দুখিত। আমি আহি বাহিৰৰ পৰিৱেশটোকে আপোনালোকক দেখাব বিচাৰিছোঁ। চাওক, বহুত ধুনীয়াকৈ বনাইছে। যেতিয়া ভিতৰলৈ পাৰ্মিশ্যন দিব তেতিয়া হয়তো আপোনালোকক আমি দেখাব পাৰিম। কিন্তু আজি আহিলোঁ, আহি পেলাই সঁচাই ভিতৰ সোমাব নোৱাৰাৰ কাৰণে বেয়া লাগিলে। এইখন পুৰণিগুদাম। এই সিফাললৈ সৰু সৰু ঘৰ আছে, সেইফালেতো যাবই নোৱাৰোঁ কাৰণ সোমাবলৈ নিদিয়ে যেতিয়া জোৰ জবৰদস্তি আমি সোমাবৰ পৰা উপায়ো নাই। সেয়া চাওক, কাৰণ আশ্ৰমখনলৈ যোৱা ৰাস্তাটো কেনেকুৱা পৰিৱেশ, একেবাৰে গেৰেকনি মতন। ইয়াত কঠীয়া ৰুব পাৰি, কাৰণ ইমান ডাঙৰ আশ্ৰমখন বনাইছে যেতিয়া ৰাস্তাটো ঠিক কৰিব লাগে। সেয়েহে অতি সোনকালে ৰাস্তাটো ঠিক হ'লে হয়তো ভাল লাগিব মানুহ অহা যোৱা কৰিও। এতিয়া আমি আহি পূজাহঁতৰ ঘৰৰ ওচৰত পাইছোঁহি আৰু পূজাহঁতৰ ঘৰৰ এই পথাৰখনতে এইবিলাক চ'লাৰ, ইয়াতে চ'লাৰৰ পৰা কাৰেণ্ট উৎপন্ন কৰি চামগুৰি ইলেক্ট্ৰিচিটিলৈ এইখিনি ছাপ্লাই কৰা হয়। পূজাহঁতৰ ঘৰ পৰা এতিয়া আমি খোৱাত লাগি আছোঁ। লুচি, বুটৰ দালি আৰু ৰসগোল্লা। চাহ বাৰু আহিব পাছে পৰে, ৰ'ব। আমাৰ ডাঙৰ বৌ আৰু এয়া মোৰ কাষতে পূজাৰ আইতাক আৰু খুৰীয়েক আৰু এয়া আমাৰ মা পূজা, গোটেই কেইগৰাকী লগ লাগি আমি এতিয়া নামঘৰলৈ আহি আছোঁ। আটাইকেইগৰাকী গোপিনী। মামী ক'ত মামী? শুনা ল'বলৈ দিগদাৰ হ'ব বাৰু, আমি বাৰু যেনে তেনে দিম। শুনা ল'বলৈ দিগদাৰ হ'ব। চাহ খাব অকণমান দিবা চলাই। নমিটো দিওঁ। আমাৰ পোনাবয়ে নামঘৰত প্ৰথম নাম দিছে, শুনিবচোন কেনে লাগে। মাথাতে উৰণি ল'বা, হৃদয়ে ৰাখিবা, হৰিকে ভকতি কীৰ্তনত শংকৰে কয়, নামলৈ আনিবা, গামোচা আনিবা,
এতিয়া প্ৰসাদ দি আছে। মই ইমানতে সামৰিব বিচাৰিছোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো দবাই দিব।